তাৰমানে পেচাব থকা ভাজি হয় জানো? তুমি বকে নাজানা ন? তুমি ভূমিকম্প এইটো পৰিছিলা নাই বাৰু? আমাৰ মোমাহে ভূমিকম্প। এই কৰোণা তোমালোকৰ মিতি হয় জানো? চেনিজেণ্ডাৰ বোলে আপোনাৰ ককাইদেউ বোলে। আপোনালোকৰ মিতি হয় বুলি কৈছে। চেনিজেণ্ডাৰ তোমাৰ কি হয়? চেনিজেণ্ডাৰ লকডাউন তোমালোকৰ কি হয়? তাৰ পুলিচৰ টীকাকৰণটো কি হয়? মোৰ তুলনি বিয়ালৈ আহিবা বুধবাৰলৈ। তিনিমহল পেণ্ডেল দিছোঁ। ছাগলী মাংস গোটা ফ্ৰাই। বুজিছা নাই? ছাগলী মাংস গোটা ফ্ৰাই। নৰসিংহ জোল। এইটো একদম মানে পিজুৱমৰ পৰা আহিব, বাহিৰৰ দেশৰ বস্তু। পেকেটিং আহিব, পেকেটিং। চাইনে আহিব, লগত কোৱাটাৰ বটল এটা আহিব। নচলিলে তোমাৰ এক্সৰে কৰাই ল'ম, তোমাৰ বুকখন কিমান তাত। এক্সৰে কৰাম, তুমি প্ৰেমত পৰি আছে ধাপ হৈ যাব তেতিয়া। পেণ্ডেলত লেখা থাকিব প্ৰেজেণ্ট ফ্ৰী। প্ৰেজেণ্ট দিব নালাগে, প্ৰেজেণ্ট ফ্ৰী। তোমাক আমি গছ পুলি দান দিম, সাঁচি পুলি 3টা দান দিম। মোৰ বিয়াত মই সাঁচি পুলি 3টাকে দান দিম। পেণ্ডেলত লেখা থাকিব মানে সকলো বস্তু ফ্ৰী বুলি, মদলৈকে ফ্ৰী। বমি কৰা ফ্ৰী। তাৰপৰা ছোৱালী এক্সট্ৰা ৰুম থাকিব প্ৰেমত পৰিবলৈ। সেইখন কোনো মাইকেলা বিয়া পাতি পোৱা নাই এতিয়ালৈকে। পেণ্ডেলটোতে লৈছে 9,72,000। পেণ্ডেলতে লৈছে, আমি 10 চালি টেবুলৰ ওপৰত ঠিক থাকিম। আহিবা বিয়াল দেই। অহাৰ লাগিলে মই চিকলেন দিবা, তোমাক কোনোবা গা এটা পালে মই বুকুৰে মাৰি পেলাম দেই। আহিবা, আমাৰ মাহঁতৰ লগত চিনাকি হোৱা। মায়ে পেটিকুট পিন্ধি থাকিব, ষ্টিলৰ কাপোৰ পিন্ধি থাকিব। মোক খোলকালি কাৰ্পেণ্টাৰ ইঞ্জিনিয়াৰ। তাই ডেকা ল'ৰা দেখিলেই গম পাই গ'লা কোনটো ল'ৰা পতাব লাগে। দেউতা ইনচাৰ্জ মোৰ গাভৰু ছোৱালী। মা প্ৰিন্সিপাল, মই টিপাল গাভৰু ছোৱালী। আমাৰ ঘৰত কমো তাৰমানে ঘণ্টাত 70 লাখ টকা সোমায়। আমাৰ বিলাতী কুঁহিয়াৰ দোকান কৰে। আমাৰ ঘৰত বৰষুণ দিলে গমেই নোপোৱা তুমি, বৰষুণ পৰিছে নে ৰ'দে পৰিছে নে গমেই নোপোৱা। ৰিমট কণ্ট্ৰল আমাৰ নাৰিকলৰ পানী চব মুখ ধুৱে। আহিবা এদিন গৈ চাবা, তেতিয়া গম পাবা। খালি তোমাৰ নাম্বাৰটো দিয়া 7609 0। অ'কে মাই গড, দাদাক দিছোঁ।